নমস্কাৰ, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি বহুদিনৰ বিৰতিৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। ইয়াৰ বিষয়বস্তু হৈছে মহৎ লোকৰ বাণী। জ্ঞান যদি জীৱনৰ লগত মিলিব নোৱাৰে, কিতাপ যদি মনৰ ভিতৰত সোমাব নোৱাৰে, তেন্তে শিক্ষা ব্যৰ্থ। ৰবীন্দ্ৰনাথ ঠাকুৰ। নিজকে জ্ঞানী বুলি ভবা মানুহতকৈ অধিক মূৰ্খ কোনো নাই। ভলটেয়াৰ। এখন ভাল কিতাপ নষ্ট কৰা আৰু এজন মানুহৰ হত্যা কৰা একেই কথা। মিল্টন। চৰিত্ৰ এজোপা বৃক্ষৰ দৰে আৰু সুখ্যাতি হৈছে ইয়াৰ ছাঁ। আব্ৰাহাম লিংকন। শিক্ষাই হৈছে মূল উপায় যি মানুহৰ জীৱনলৈ সুখ আৰু শান্তিৰ নিজৰা বোৱাই আনিব পাৰে। এৰিষ্টটল। যাৰ অন্তৰত সংগীত নাই তেওঁক বিশ্বাস কৰিব নোৱাৰি। প্লেটো। এখন ভাল কিতাপ সকলো বন্ধুতকৈ আপোন। বন্ধুবৰ্গ গুচি গ'লেও কিতাপখন কিন্তু চিৰকাললৈ থাকে। টুপাৰ। এপাচি বিদ্যাতকৈ এমুঠি সততাৰ মূল্য বহুত বেছি। জৰ্জ হাবাৰ্ড। আনে তোমাৰ বিষয়ে যদি প্ৰশংসামূলক কথা কোৱাটো বিচাৰা, তেন্তে নিজেই নিজৰ প্ৰশস্তি নকৰিবা। পাস্কেল। জীৱন জুখিবা হাঁহিৰে, চকুলোৰে নহয়। বয়স জুখিবা বন্ধুৰে, বয়সেৰে নহয়। লক্ষ্যধৰ চৌধুৰী। ধন্যবাদ।